মানে কাহিনীটো এনেকা টেট সার্টিফিকেট কোনে লব লাগিব যিসকল টিচাৰে সিটেট নিদিয়াকে অর্থাৎ টেট নিদিয়াকে চাকৰি লৈছিলে তেওঁলোকক সুপ্ৰিম কোৰ্টে কৈছে যে তোমালোকে 2 বছৰ সময় পাবা 2 বছৰৰ ভিতৰত তোমালোকে সিটেট এক্সামিনেশন ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে তোমালোকৰ যেটো চাকৰি হেতু তোমালোকে কন্টিনিউ কৰিব পাৰিবা অন্যথা চাকৰি হেৰুৱাব লাগিব আৰু কৈছে ঠিক তেনেকা আমি এটা কথা জানো যে কিছুমান এনেকা টিচাৰ আছে যি ইতিমধ্যে বহুত বছৰৰ পৰা চাকৰি কৰি আছে ৰিটায়াৰমেন্টলৈ মাত্ৰ 5 বছৰ আছে বা কাৰোবাৰ 2 বছৰ আছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব তেওঁলোকেও সিটেট পাস কৰিব লাগিব নেকি তাৰ ক্ষেত্ৰত হেৰিয়ে কৈছে সুপ্ৰিম কোৰ্টে ৰিকমেন্ডেশন দিছে যে যাৰ 5 বছৰ বাকি আছে তেওঁলোকৰ ক্ষেত্ৰত কি আছে সিটেট এক্সামিনেশন তেওঁলোকে দিব নালাগে যাৰ চাকৰি মানে ৰিটায়াৰমেন্ট হ'বলৈ 5 বছৰ আছে তেওঁলোকে দিব নালাগে কিন্তু তাৰ এটা কথা কৈছে যদি তেওঁলোকে দিয়ে এটা ভাল হ'ব যে ফিউচাৰত গৈ পেলাই তেওঁলোকে কিবা প্ৰমোশন আদি ল'ব পাৰিব কিন্তু যদি তেওঁলোকে সিটেট এক্সামিনেশন নিদিয়ে তেতিয়াহলে তেওঁলোকৰ কোনো ধৰণৰ প্ৰমোশন নহব হেতু কথা কৈছে টিচাৰ্স উইথ দ্য লেছ দেন 5 years of service left can continue their job without qualifying টেট মানে যাৰ ৰিটায়াৰমেন্ট হ'বলৈ 5 বছৰ আছে তেওঁলোকে টেট নিদিয়াকেও কি কৰিব পাৰিব তেওঁলোকৰ জব কন্টিনিউ হ'ব পাৰিব কিন্তু তাতে কৈছে they will not be considered for the promotion during their service যদি তেওঁলোকে হেতু সময়ত টেট ক্লিয়াৰ নকৰে তেতিয়ালে কিন্তু তেওঁলোকৰ প্ৰমোশন নহব কিন্তু চাকৰি কন্টিনিউ কৰিব পাৰিব এটো ৰিকমেন্ডেশন দিলে কোনে সুপ্ৰিম কোৰ্টে ৰিসেন্টলি সেপ্টেম্বৰ 1 তাৰিখে দিছে তাৰ ওপৰত বহুতখিনি প্ৰটেষ্টও চলি আছে